গ'ল তাৰ ওপৰত মই ধিক্কাৰ দিছো। অকল ধৰ্ষণ কৰা ধৰ্ষণকাৰীজনে দোষী নহয়, আমাৰ অসমখনত যিমানখিনি সমাজে চাই আছিল সেই সমাজ শ্ৰেণীও সমানেই দোষী এই কাহিনীটোত। যিটো কালি আমাৰ তেজপুৰৰ এজনী 9 বছৰীয়া কন্যাক 30 বছৰীয়া এটা বুঢ়াই যেতিয়া ধৰ্ষণ কৰে তেতিয়া আমাৰ ৰাইজৰো লাজ লাগিবলগীয়া এটা দৃশ্য। কিমান দিন লাগিব? কিমান দিন লাগিব? কিমান দিনত এই ধৰ্ষণকাৰীটো, যিটো 9 বছৰীয়া পোৱালিটো ধৰ্ষণ কৰিলে, কিমান দিনত এই ধৰ্ষণকাৰীটোৱে ন্যায় পাব? আৰু কিমান দিন সেই ধৰ্ষণকাৰী 9 বছৰীয়া পোৱালিটোৰ মাক বাপেক কিমান দিন আদালতত গৈ নিজৰ মূৰ তল কৰি ভুক্তভোগী মাক বাপেকে কিমান দিন মূৰ তল কৰি থাকিব? এইখন ন্যায় ধিক্কাৰ দিছো মই, তেজপুৰীয়ান ৰোষ্টাৰ, মই ধিক্কাৰ দিছো। আৰু ধৰ্ষণকাৰীক ৰক্ষা নহয়, শান্তি লাগে। আৰু নাৰীক সন্দেহ নহয়, ন্যায় লাগে, ন্যায়। এতিয়া নহয়তো কেতিয়া? আৰু আজি নহয়তো কেতিয়া মাত মাতিবা? উঠা অসম, মাত মাতা। যিমান স্তব্ধ হৈ থাকিবা তিমান অন্যায়ে এইখন অসমত বাঁহ ল'ব, বাঁহ। এইখন মোৰ অসম আৰু এইখন মোৰ মাতৃভূমি, কিন্তু আজি মই এইখন অসমকে মই চিনি নাপাওঁ যে এইখন মোৰ অসম। ধিক্কাৰ সেই হাতবোৰক যিবোৰ হাতে আজি নিজৰ দেশ মাতৃক বিক্ৰী কৰি খাই পেলাইছে। ধিক্কাৰ সেই প্ৰশাসন, যি প্ৰশাসনে আজি 500,000 টকাত বিক্ৰী হৈ আছে। ধিক্কাৰ সেই আদালত, যিখন আদালতত আজিকালি উকিল বিক্ৰী